মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে কৃষক আন্দোলনৰ দিল্লী হাৰিয়ানা পাঞ্জাব বৰ্ডাৰ উত্তপ্ত পৰিস্থিতি উদ্ভৱ হৈছে এই মুহূৰ্তত শুনি আচৰিত হ'ব এবাৰ প্ৰতিবাদকাৰী কৃষকক প্ৰতিহত কৰিবৰ বাবে গুলীচালনা পৰ্যন্ত কৰিবলৈ বাধ্য হৈছে আৰক্ষীয়ে প্ৰতিবাদকাৰী কৃষকক নিয়ন্ত্ৰণ কৰিবৰ বাবে গুলীচালনা কৰিছে আৰক্ষীয়ে যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ গুলীত প্ৰাণ গ'ল প্ৰতিবাদকাৰী কৃষকৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে প্ৰতিবাদকাৰী কৃষকৰ মৃত্যু হৈছে তাকো আৰক্ষীৰ গুলীচালনাৰ ফলত কৃষক আন্দোলনক লৈ এই মুহূৰ্তত 10 টকা বিগ আপডেট লৈ আহিছো এটো জেড এই মুহূৰ্তত লৈ আহিছো কি ঘটনা হ'ল আজি সকলোবোৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত কৃষক আৰক্ষীৰ মাজত ইপাৰ সিপাৰৰ যুদ্ধ লাগিছে দিল্লী সীমান্ত উত্তপ্ত হৈ পৰিছে অধিক উত্তপ্ত দিল্লীৰ কুচ এলেকাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মেচিন লৈ আহিছে কৃষকসকলে বিলাসী বাহন লৈ আছে 40,000 কৃষক একত্ৰিত হোৱাৰ খবৰ লাভ কৰা হৈছে প্ৰতিবাদকাৰীক বাধা দিবলৈ ৰাজপথত কাইটিয়া তাৰৰ বেৰিকেড কংক্ৰিটৰ বেৰিকেড ৰাজপথত আৰু ইখনৰ পিছত সিখন দেৱাল ভাঙি আগবাঢ়ি আহিছে দিল্লী অভিমুখে কৃষকসকল আৰু কৃষকৰ প্ৰতিবাদে পৰ্যায়ক্ৰমে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু বৰ্তমানলৈ কৃষক আন্দোলনত 3 গৰাকী আৰক্ষী বিষয়াৰ মৃত্যু হৈছে বৰ্তমানলৈ 3 গৰাকী আৰক্ষী বিষয়াৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত কৃষক আন্দোলন চলিছে প্ৰতিবাদ কৰিবলৈ পঞ্জাবৰ পৰা অহা এগৰাকী কৃষকৰো মৃত্যু ঘটিছে প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তা আৰক্ষীৰ 10টাকৈ কোম্পানী নিয়োগ কৰা হৈছে দিল্লী সীমান্তত বুলডোজাৰ ট্ৰেক্টৰ লৈ দিল্লীৰ দিশে আগবাঢ়িছে কৃষকসকল দিল্লীৰ দিশে আগবাঢ়িছে লালকিল্লা টাৰ্গেট লালকিল্লাত আগৰবাৰতে প্ৰতিবাদ সাব্যস্ত কৰা টাৰ্গেটত কৃষকসকল আহিছে প্ৰায় 5,000 ট্ৰেক্টৰ 1,000 বিলাসী বাহন স্কৰপিঅ মাৰ্চিডিজ ফৰচুনাৰ সব খিনি লৈ আহিছে কৃষকসকলে আৰু 10খন বাছ 10খন মিনি বাছ 20,000ৰো অধিক কৃষক এতিয়া দিল্লী অভিমুখে পশ্চিমবংগতো প্ৰতিবাদ সাব্যস্ত হৈছে উত্তৰ প্ৰদেশতো প্ৰতিবাদ সাব্যস্ত হৈছে 6 মাহৰ বাবে খাদ্য সামগ্ৰী লগত আনিছে 6 মাহৰ বাবে তেওঁলোকে খাদ্য সামগ্ৰী লৈ আহিছে পেট্ৰল ডিজেল লগত লৈ আহিছে উত্তৰ প্ৰদেশত যি লখিমপুৰখিৰ হিংসাত্মক ঘটনা হৈছিল তাৰ পাছতো উত্তপ্ত হৈ আছে কৃষকৰ আন্দোলন 4বাৰকৈ বৈঠক 4বাৰকৈ মিটিং হ'ল তাৰ অন্ততো এতিয়া সমাধান কোনো ধৰণৰ সলিউশন ওলোৱা নাই কাৰণ তেওঁলোকৰ দাবী যে এমএছপিৰ গ্যাৰান্টি লাগিব আৰু যি ইলেক্ট্ৰিচিটি খৰচ পানীৰ খৰচ সেয়া চৰকাৰে নিৰ্ধাৰিত মূল্যত বীজ আছে সেই ফসল উৎপাদন কৰা ৰবি শস্য আৰু খৰিফ শস্যৰ ওপৰত তেওঁলোকে মূল্য নিৰ্ধাৰণ কৰক চৰকাৰে তাকে লৈ এতিয়া কৃষকৰ উত্তপ্ত প্ৰতিবাদ হিংসাত্মক পৰিস্থিতি আৰু হাজাৰ কৃষক আগবাঢ়ি আহিছে এইবাৰ দিল্লী অভিমুখে আৰু পঞ্জাব হাৰিয়ানা চণ্ডীগড় উত্তৰ প্ৰদেশ গ্ৰেটাৰ নয়ডা দিল্লীৰ সীমান্ত সকলোতে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখে কাৰণ এই প্ৰতিবাদত আপোনালোকে দৃশ্য দেখিছে এই প্ৰতিবাদৰ পাছতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ কৃষকসকলে যি কৃষকসকল আছে তেওঁলোকে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আগবাঢ়িছে কিন্তু তাৰে মাজৰ একাংশ কৃষক নে অন কোনো দুষ্ট চক্ৰ সেয়া জানিব পৰা হোৱা নাই কিন্তু হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিছে কৃষকৰ আন্দোলন তেওঁলোকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আগবাঢ়ি আহিছে আৰু তাকে লৈ এতিয়া আৰক্ষী যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেওঁলোকে প্ৰতিবাদ কৰা সকলোৰে অধিকাৰ আছে কিন্তু যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় যাতে প্ৰতিবাদৰ নামত প্ৰটেষ্টৰ নামত যাতে ভায়োলেন্স নহয় তাৰ বাবে আৰক্ষীয়ে প্ৰতিটো মুহূৰ্ত নজৰ ৰাখিছে যাতে ভায়োলেন্স নহয় কোনো কাৰণত আৰু সেই ভায়োলেন্স ৰোধ কৰিবৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হৈছে ড্ৰোনৰ সহায়ত আৰু কাইলৈৰ দিনটোত অহা কাইলৈ পুনৰ মিটিং হ'ব পুনৰ মিটিঙত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব স্বামীনাথন কমিশ্যনৰ যি প্ৰস্তাৱ আছিলে সেই প্ৰস্তাৱ চৰকাৰে মানিব লাগিব আৰু দ্বিতীয়তে এমএছপিৰ গ্যাৰান্টি লাগিব কৃষকসকলক 5 বিঘা 4 বিঘা ভূমি থকা 5 বিঘা 4 বিঘা মাটিত খেতি কৰি অহা কৃষকৰ নিৰাপত্তা লাগিব তেওঁলোকক পেঞ্চন লাগিব কাৰণ তেওঁলোকে খেতি কৰিয়ে চলি আছে গোটেই জীৱন আৰু দ্বিতীয়তে ট্ৰেক্টৰ লৈ আহিছে আৰু 6 মাহৰ বাবে ৰাচন লৈ আহিছে তেওঁলোকে খাদ্য সামগ্ৰী 6 মাহৰ বাবে মজুত কৰি লৈ আহিছে আৰু ৰাজপথৰ কাষত তেওঁলোকে তম্বু সাজি দীৰ্ঘদিনীয়া প্ৰতিবাদৰ বাবে আগবাঢ়ি আহিছে দিল্লী অভিমুখে কৃষকসকল